নমস্কাৰ প্ৰিয় শ্ৰোতা, শুনি আছে জে বৰুৱাৰ সৈতে আনন FM শিৱসাগৰত আজিৰ অনুষ্ঠান কবিতাৰ এসাগৰ। প্ৰিয় শ্ৰোতা, আগবঢ়াই দিছোঁ আপোনালোকৰ মাজলৈ আজিৰ কবিতা। কাশ্মীৰত শ্বহীদ হোৱা মহান বীৰ সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই একাঞ্জলি অশ্ৰু অঞ্জলি যশা বিক্ৰম কলিতাই লিখা। তেখেতৰ কবিতাৰ শিৰোনাম অভিশপ্ত 14 ফেব্ৰুৱাৰী। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছোঁ আজিৰ কবিতাৰ শিৰোনাম অভিশপ্ত 14 ফেব্ৰুৱাৰী, কবি বিক্ৰম কলিতা। অভিশপ্ত 14 ফেব্ৰুৱাৰী। ক্ষণিকতে অভিশপ্ত হ'লো ইতিহাসত, মানৱৰূপী দানৱৰ চলনাৰ বলি হ'লো। দেশ ৰক্ষাৰ স্বাৰ্থত আহুতি দিলোঁ নিজৰ জীৱনক। ফাগুনৰ প্ৰথমটো সূৰ্যৰ কিৰণ দেখিবলৈকে নাপালোঁ। শুনিছোঁ কেৱল চাৰিওফালে আৰ্তনাদ। দুচকুৱে দেখিছে তপ্ত ৰক্তৰ ডুঙা। আই পিতাই, তহঁতে দুখ নকৰিবি, ভণ্টিক ভাল ল'ৰা চাই বিয়াখন দিবি। ভাইটিক মই বুজাই দিছোঁ, মোৰ অনুপস্থিতিত যেন তহঁতক দুখত নাৰাখে। ভাবিছিলোঁ বহাগৰ বিহুত ঘৰলৈ যোৱাৰ পণ মেলিছিলোঁ, সকলোৱে বহি আনন্দেৰে এসাঁজ খাম। কিন্তু দেওলগা সময়ে যেন মোক মাতি আনিছিল নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। মৃত্যুৱে যদি হাৰ নামানে জীৱন যুঁজত, তেন্তে সেই মৃত্যুৰ বাবে দুখ কিহৰ? এনেকুৱা লাগিছিল যেন প্ৰতিটোপাল তেজৰ লহৰত মই কেঁচা মাটিৰ সুবাস পাইছিলোঁ। চিঞৰি চিঞৰি ক'ব মন গৈছিল ভাৰত মাতা কি জয়। কিন্তু মই নোৱাৰিলোঁ। দানৱে যিদৰে কেঁচা তেজ সেৱন কৰি ভাল পায়, ঠিক সেইদৰে জিঘাংসাৰূপী দানৱকেইজনে শিৰচ্ছেদ কৰি দিলে। স্থবিৰ হৈ ৰ'ল মোৰ দেহ, খণ্ড বিখণ্ড হৈ আছিল সমনীয়াৰ দেহৰ প্ৰতিটো অংগ। এতিয়াও চাৰিওপিনে মাথো আৰ্তনাদ। কাণ পাতিলে শুনা যায় মাত্ৰ চিঞৰ বাখৰ, গুলীয়াগুলী আৰু বিস্ফোৰিত বোমাৰ শব্দ, আৰু ওলাইছে উৎকট কেঁচা মঙহৰ গোন্ধ। আজি হৈ পৰিছে ৰাজপথ ৰক্তাক্ত, সিহঁতবোৰৰ সংখ্যা কি? মাথো এটা কথাই জানো, সিহঁতবোৰ সন্ত্ৰাসবাদী। ভয় নকৰোঁ মই মৃত্যুৰ বিভীষিকা, নাযাওঁ পলাই মই দূৰ দিগন্তলৈ। যুঁজি যাম আৰু মই মৰি যাম আই মাতৃৰ বাবে। মাথো যুঁজি যাম আই মাতৃৰ বাবে। আকৌ সেই একেই শব্দ, গুলীয়াগুলী আৰু বিস্ফোৰিত বোমাৰ কাণ তাল মৰা শব্দ। কিমান খেলিবা তেজৰ ভাগ্য, অন্ত পৰিব এদিন যৱনিকাৰ। ক্লান্ত শ্ৰান্ত আৰু মনোবল হৈ পৰিব এদিন অশান্ত, আৰ্তনাদ হৈ পৰিব শান্ত। ধন্যবাদ প্ৰিয় শ্ৰোতা, আনন FM শিৱসাগৰৰ পৰা মই জে বৰুৱাই আজিলৈ বিদায় মাগিলোঁ। আৰু বিদায় মগাৰ প্ৰাক মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে কবিতা লিখি ভাল পায় তেন্তে আমালৈ প্ৰেৰণ কৰক। আমাৰ হোৱাটছআপ নাম্বাৰ 9395594591 নাম্বাৰ, যিটো বৰ্তমান স্ক্ৰীণত উপলব্ধ হৈ আছে। পলম নকৰিব, অতি শীঘ্ৰে আমালৈ প্ৰেৰণ কৰক আৰু আমি চেষ্টা কৰিম আপোনালোকৰ কবিতাসমূহ আবৃত্তি কৰিবলৈ। ধন্যবাদ।